হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমি বৰ্তমান ভালে আছোঁ। আৰু আজি আপোনালোকৰ লগত এটা ব্লগ হিচাপে ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণভাৱে চাব। আৰু এয়া চাওকচোন, আমাৰ ঘৰত ইমান ধুনীয়া লেম্প ফুল ফুলি আছে আৰু বিৰাটেই ধুনীয়া, কিবা এটা ভাল লাগে। আৰু আপোনালোকৰ ফালে আছেনে নাই জনাবচোন। আৰু আগে পিছে কিছুমানে দেখিছে নাই, আৰু যিবিলাক নাৰ্চাৰী হেৰি কৰে তেখেতসকলেতো দেখিছে বাৰু। মৰম লগা ইমান ধুনীয়া পিংক পিংক ফুল। এইফালেখিনি মানে এতিয়া ছিজন যে কিমান ভাল লাগে নহয় জানো, ফুলবিলাক চব ফুলে। আৰু সেইফালে এজোপা আছে এনেকৈ। এইফালে পাহি হালধীয়াকৈ ফুলি আছে, এইটো ভাল লাগে। খালি বহুত হাবি হৈ যায়, খালি ফুলখিনি ফুলি থাকিলে মৰম লাগে। আৰু বগেন ভেলিয়া জোপা ফুলিছে, ধুনীয়া লাগিছে খুব সুন্দৰকৈ। মানে এজোপা হ'ল আজি 3 বছৰ মানে হ'ল ইয়াৰ, সৰু হৈ আছিলে। এবাৰ বেছি ডাঙৰ হ'ল, কাটিং কৰা নহ'ল, ডাঙৰেই হৈ গ'ল এজোপা। ধুনীয়াকৈ ফুলি আছে চাওকচোন। ৰাতিপুৱাই ফুলবিলাক ফুলি থকা দেখিলে খুব ভাল লাগে নহয় জানো। এইফালে চাওক, আমাৰ একদম পূৰা ভৰি থাকে এজোপা ফুল। বহুত ভাল লাগে, একদম হাউলি যায়। আৰু কেইদিনমানৰ পিছত আৰু বেছি হাউলি আহিব, একদম তললৈকে আহিব। চাওকচোন কিমান ধুনীয়া ৰেড, একদম পূৰা হাউলি আহিছে। খুব ভাল লাগে দেখিবলৈ। আৰু কিমান ওখ হৈছে চাওকচোন বাৰু, কিমান ওখ হৈছে, হাউলি আহিছে এনেকৈ। আৰু কেইবছৰ আৰু হাউলি আহিব। জোপা খুব ধুনীয়া, ডাবল হয়, পাহি বহুত আছে ইয়াৰ, চিংগল নহয়, ভাল লাগে ডাবলটো। বহুত বগা হৈ ফুলি আছিলে, ইয়াৰ নামটো মই নাজানো বাৰু বিশেষ। পূৰা বগা হৈ ভৰি থাকে, ভাল লাগে। এতিয়া ফুলি ফুলি শেষ হৈছেগৈ আৰু বহুত ফুলি আছিলে, বহুত বগা হৈ আছিলে, একদম ভৰ্তি ফুলি কিনে সৰি সৰি শেষ হৈছেগৈ এতিয়া। কালাৰটো বেলেগ চাওকচোন বাৰু, মই আজি ফাৰ্ষ্ট দেখিছোঁ ইয়াৰ কালাৰটো, মানে খুব সুন্দৰ, কিবা এটা মৰম লগা শ্বেডিং কৰা নিচিনা। চাওকচোন বাৰু, বেলেগ কালাৰ, এইটো ভাল লাগিছে ন। নাৰ্চাৰীত মানে বিকি আছে, এইবোৰ ৰেডি হৈ আছে, এনেকৈ ভৰাই থৈছে। আৰু মায়ে এইবোৰ লাগি থাকে, মোৰ কিন্তু ইমান হেৰি নাই। মাৰে এইবোৰ চখ পূৰা, এনেকৈ পেকেটত ভৰাই ভৰাই থৈছে। এইযোৰ জবা কিন্তু বহুত ধুনীয়া হয়। এতিয়া মানে সামৰি আছে, মৰহি আছে। ফুলোতে মই ফটো এটা ক্লিক কৰি থ'ব লাগিব, বহুত ভাল লাগে, বহুত ধুনীয়া এজোপা জবা। এনেকৈ থৈছে আৰু অলপ মানে চেল কৰি আছে এতিয়া বৰ্তমান। এইফালে অলপ মায়ে মাছ লৈ ল'লে, বৰিয়লা মাছ, আৰু এইখিনি এতিয়া বাছি ল'ম, সৰিয়হৰ লগতে বনাই দিম। আৰু চাই থাকিব কেনেকৈ বনাওঁ, কিন্তু ৰেচিপি নহয় আৰু এয়া দেউতাৰ অকণ পেটৰ অসুখ কাৰণে মচন্দৰী আৰু কিবাকিবি বনশাক আছিলে। আৰু এইখিনি তেল গৰম হোৱাত মই পাঁচফোৰণখিনি ফুটাই ল'লোঁ। তাৰপিছত মই আজি মাছখিনি মানে সৰিয়হৰ লগত যিখিনি বনাম সেইখিনি মই কেঁচাকৈ দি দিম, যেতিয়া চব্জিখিনি উতল আহিব তেতিয়া দি দিম। ভাজি লৈছোঁ ভালকৈ, কাৰণ ভইচ অভাৰ এইটো কাৰণে দিব লগা হয়, আমাৰ ঘৰত বহুত হুলস্থুল হৈ থাকে। মানে পোৱালীকেইজনী স্কুল বন্ধ আছিলে এক্সাম হোৱাৰ পিছত, তো সেইটো কাৰণে মানে, আৰু হাঁহ কুকুৰা কিবা কিবি এইবোৰ মাত ওলাই থাকে। সেইটো কাৰণে মানে মই প্ৰায় ভইচ অভাৰেই দিলোঁ ভিডিঅ'বিলাকত, ভাল নালাগে মোৰ। এইফালে সৰিয়হ মই পিচি নল'লোঁ, পেকেটত এটা আছিলে গুড়ি, সেইটোৱে দি দিলোঁ। এইখিনি ভালকৈ ভাজি ল'লোঁ, তাৰপিছত অকণমান ঢাকি দিলোঁ। আৰু এইফালে আমাৰ দেউতাৰ কাৰণে শিঙি মাছ জীয়াই থোৱা আছে, আৰু এইখিনি মায়ে বনাব। আৰু এইখিনি পিচি ল'লোঁ মিক্সিত যে দেখাইছিলোঁ, সেউজীয়া চব্জিখিনি, এইখিনি দেউতাৰ কাৰণে বনালোঁ। আৰু এইফালে আমাৰ মাছ সৰিয়হ পূৰা উতল আহি আছে। আৰু ইয়াতে মই জিন্দাকৈ মাছ দি দিছোঁ। এনেকৈ খাই কিবা এটা টেষ্ট লাগে, আৰু ফ্ৰাই কৰি খালেও ভাল লাগে বাৰু, এইটো টেষ্টটো বেলেগ হয়। এবাৰ খাই চাব যদি খোৱা নাই, এনেকৈ কেঁচা মাছ উতলি থাকোঁতে দিব, ভাল লাগে। শাকখনো বহুত ধুনীয়া হয় দেই, আপোনালোকে যদি খোৱা নাই এবাৰ খাই চাবচোন। জিন্দা মাছটো এনেকৈ শাকত দি
উতলি থাকোঁতে দিব খালি পূৰা ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু এইফালে মই বনাই লৈছিলোঁ নিৰামিষ চব্জি এখন ঘৰৰে দাংবডি, উৰহি, ফ্ৰেঞ্চবিন আৰু এইফালে এখন ৰঙালাও আৰু আলু মাছৰ মাথা দি খুব টেষ্টি হয়। ৰঙালাওৰ লগত খাই চাবচোন। আৰু আজিৰ দিনৰ সাঁজ মই এনেকৈ ৰেডি কৰি ল'লোঁ বিলাহী সৰিয়হৰ লগত। তাৰপিছত মাছ এপিচ ফ্ৰাই কৰি ল'লোঁ। এইফালে ৰঙালাও মাছৰ মাথা ভাজি এনেকৈ খালোঁ। আৰু মই দিনটোত কোনো ব্যস্ততাত একদম নাছিলোঁ। অলপমান কাপোৰ চিলাই আছিলোঁ যিহেতু মোৰ অৰ্ডাৰ আছিলে আৰু মই নিজে কিবা কৰি ভাল পাওঁ। আৰু এইফালে মোৰ দিনৰ ভাত সাজ। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।